নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ। পূৰ্বে লাখ লাখ মহিলালৈ উপহাৰ দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, এইবাৰ পূজাৰ পূৰ্বে এক ডাঙৰ উপহাৰ দিছে ৰাজ্যৰ মহিলাসকলৰ বাবে। মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা লাখ লাখ মহিলাক সকাহ এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা 3 লাখ মহিলাক ঋণ মাফ কৰিলে চৰকাৰে। ঋণ ৰেহাই পোৱা লাখ লাখ মহিলাক নো ডিউজ চাৰ্টিফিকেট প্ৰদান কৰিব চৰকাৰে। প্ৰতিখন জিলাৰ মহিলাৰ ঘৰে ঘৰে গৈ প্ৰদান কৰা হ'ব নো ডিউজ চাৰ্টিফিকেট। 11 অক্টোবৰৰ পৰা ঋণ লোৱা মহিলাসকলে লাভ কৰিব নো ডিউজ চাৰ্টিফিকেট। ঋণ ৰেহাই পোৱা মহিলাসকলক ডাবল অফাৰ দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, ঋণ ৰেহাই পোৱা মহিলাসকলে পুনৰ বেংকৰ পৰা ল'ব পাৰিব ঋণ। 25,000 টকা পৰ্যন্ত ঋণ লোৱা প্ৰতিগৰাকী মহিলাই ঋণ মাফ চৰকাৰৰ। পৰৱৰ্তী সময়ত মাইক্ৰ'ফাইনেন্সৰ পৰা 50,000 পৰ্যন্ত ঋণ লোৱাৰ মহিলাকক ৰেহাই দিয়া হ'ব। 30 মাৰ্চ 2021 আগলৈকে মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকললৈ এই ৰেহাই। লগতে আজিৰ পৰৱৰ্তী খবৰ, সোনিয়া গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল। শিৱসাগৰৰ পিছত এইবাৰ দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য দিয়াৰ অভিযোগত এজাহাৰ দাখিল। মধ্যপ্ৰদেশৰ 10 জনপদ জ্বলাই দিয়াৰ হুংকাৰ দিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 জনপদত থাকে কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধীয়ে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধে থানাত গোচৰ মহিলা প্ৰদেশ কংগ্ৰেছৰ। মধ্যপ্ৰদেশৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ APDCLৰ আহ্বান। মধ্যপ্ৰদেশ কংগ্ৰেছৰ প্ৰমুখ কমল নাথলৈ পত্ৰ লিখি গোচৰ ৰুজু কৰিবলৈ আহ্বান। সোনিয়া গান্ধীৰ বিৰুদ্ধে এই মন্তব্য কৰাৰ বাবে মুখ্যমন্ত্ৰী এইবাৰ বিপদত পৰা পৰিলক্ষিত হৈছে। লগতে ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, বিদ্যুৎ মাচুল নিদিয়াসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। 2-3 মাহৰ বিদ্যুৎ বিল নিদিয়া গ্ৰাহকলৈ ডাঙৰ খবৰ। বিদ্যুতৰ বিল নিদিয়া গ্ৰাহকলৈ বিশেষ ৰেহাই। 30 ছেপ্টেম্বৰৰ পূৰ্বে বিল পৰিশোধ কৰিলেই লাভ কৰিব আপোনালোকে বিশেষ ৰেহাই। আপোনালোকে দিবলগীয়া বিদ্যুতৰ বিলৰ ওপৰত লাগি থকা ফাইন আপোনালোকে দিব নালাগে। 2-3 মাহৰ পৰ্যন্ত বিদ্যুতৰ বিল বাকী থকা গ্ৰাহকে দিব নালাগে কোনো ধৰণৰ সুদ। কেৱল দিবলগীয়া বিলখিনি পৰিশোধ কৰিলেই হ'ব গ্ৰাহকসকলে।